তোর ওচৰত আমি অলপ ক্ষমা থাকো তোর ওচৰত আমি অলপ ক্ষমা থাকো বলা রানী আমি কৰাবলৈ গুচি যাওঁ গৈ বলা আমার আর এখন ঘৰত কোনো স্থান নাই রানী আমার আর এখন ঘৰত কোনো স্থান নাই আমি কৰাবার গছৰ তলে পাহাৰ তলে থাকিম গৈ বলা আর কোনে রানী এনেকুৱা কুপুত্ৰ থকাতকৈ এনেকুৱা কুপুত্ৰ থকাতকৈ সজনী কন্যা সন্তানেই ভাল এই কান্দি কান্দি ৰজা ৰাণী আই ওলাই গুৰুৱে কৈছিল নহয় কিবা বিপদ হলেই ব্ৰহ্মাদেৱক আৰাধনা কৰিবা বুলি আহা আজি আমাৰ মহা বিপদ আমি ব্ৰহ্মাদেৱক আৰাধনা কৰো আহা অয় আগমনে ব্ৰহ্মাদেৱক আৰু ভক্ত স্তুতি ব্ৰহ্মাদেৱ এক সন্তুষ্ট হয় আকাশী বচনে তোমালোকে দুখ নকৰিবা তোমালোকৰ পুৰাঙ্গাৰ পুত্ৰ মহাদেৱৰ হাতে পৰি পুনৰাই ছোৱালী হৈ যাব আৰু সেইদিনা তোমালোকৰ দুখৰ দিন আঁতৰি যাব যোৱা তোমালোকে হাঁহি মাতি জীয়াই থাকা আৰু কথা শুনি ৰজা ৰাণী অয় আনন্দমী আকানন কৰে দিনা খুদাম নৈ অস্বীকাৰ তাৰপিছত শুনা পাইছে আৰু মাত্ৰ 2 মিনিট সময় আছে এই 2 মিনিট নীৰৱে থাকক আসল ঘটনা ভাগি এতিয়াই শুনিব গতিকে নীৰৱে ইংগিত থাকক কোন বাহন্ন আজি তোৰ কাৰণে পাৰ্বতীয়ে নিজৰ মনৰ সপোন কৰিব নোৱাৰিলে যিদৰে পাৰ্বতীয়ে নিজৰ মনৰ সপোন কৰিব নোৱাৰিলে ঠিক সেইদৰে তোৰ
নারী হত্যা তয় দীক্ষ মহিমতে মহাদেবে অভিশাপ দিলা এ শিকর হাতে খুদাময় ও নারী হই মহাভাগবতৰ এই আখ্যানটিক আপোনাৰ সমাজত মই নামাকাৰে প্ৰচাৰ কৰিলোঁ কিন্তু আপোনাৰ সবে কি বুজি পালে মই কিন্তু নাজানো মই কিন্তু এটা কথা বুজি পালোঁ সচৰাচৰ নৱবিবাহিত দম্পতি হাৰাই সংসাৰলৈ আহিবলগীয়া প্ৰথম সন্তানটিক মনে প্ৰাণে কামনা কৰোঁ যে সেই সন্তানটি পুত্ৰৰূপে হওক কোনোৱে কামনা কৰোঁ যে সেই সন্তানটি কন্যাৰূপে হওক চাওকচোন ৰজাৰ বিৰৈ ৰজাই প্ৰথমে কন্যা সন্তান পালে সেই কন্যা সন্তানটিক ব্ৰহ্মাৰ বৰত পুত্ৰৰূপে সলাই ল'লে কিন্তু পুত্ৰ পাই ৰজাই শান্তিমতে খাব পাৰিলে নোৱাৰিলে গতিকে নাম ভাবি ৰাইজ না ভাবিব যে পুত্ৰ যি কৰে সেয়া কন্যাই কৰিব নোৱাৰে পুনৰাই কৈছোঁ পুত্ৰ সন্তানে যি কৰে সেয়া কন্যা সন্তানে কৰিব পাৰে আৰু পুত্ৰ যি কৰিব নোৱাৰে সেয়া কন্যা সন্তানে কিন্তু কৰিব পাৰে গতিকে নাম ভাবি ৰাইজ ঈশ্বৰৰ দান সন্তান কন্যাই হওক বা পুত্ৰই হওক সেয়া আমাৰ সন্তান কন্যা বা পুত্ৰলৈ কোনেও বাছ বিচাৰ নকৰিব সন্তানক লৈ কেতিয়াও বাছ বিচাৰ নকৰিব হৰি তোমাৰ চৰণ